দেউতা জানা নাই মই আজি 100 টকা খাই দিম সেইদিনাখন নাইতা যাওঁতে যে মোক দি থৈ গৈছিলে 100 টকা 50 টকা মই কিণ্ডাৰ জয় খাম 50 টকা চিপছ লৈ যাম বা মাজা তোৰ গোটেই 100 টকা আছে দে মই বজাৰ কৰিম দে মই 200 টকাহে লৈ আহিছোঁ বজাৰ কৰিবলৈ বজাৰ কৰিম দে তই 10 টকা খাই দিবি 10 টকা হ'বনে 20 টকা বা 10 টকা খাই দিবি ফুষ্টি দিম নিদিওঁ মই একো নিদিওঁ তুমি অকল মোৰ ভাগৰ পইচাকেইটা চুচুতে যাবা আইতাই মোক খাব দি থৈ গৈছে আৰু মই 20 টকা খাম নেকি মই খামেই মই কিণ্ডাৰ জয় খাম আৰু চিপছ খাম তোমাক নোকোৱাই ভাল আছিলে এই ল'ৰা বেছি কথা নকবি তোক মই মৰমত কৈ আছোঁ মৰমত শুন তই মোক 100 টকাটো দি দে তোক মই 20 টকা নহয় 30 টকা খুৱাই দিম এতিয়া দে বুলি কৈছোঁ নহ'লে এক ভুকু দি দিম তুমি ইমান ভয় খুৱাইছা মই ভয় খাইছোঁ মই একো ভয় খোৱা নাই এই গতিদা সেই কি বুলি কয় কিণ্ডাৰ জয় এটা আৰু চিপছ 50 টকা দি দিয়ে এইকেইটা এইটো কি বুলি কয় বিংগ তেৰেমেৰে 2টা চিপছ লেছ চিপছ এটা আৰু এইকেইটা যি চিপছ আছে দি দিয়া আহ নিদিম আকৌ এইবোৰ মায়েও একদম মোৰ হাতত দিব লাগে পইচাকেইটা তাক দি ধ্বংস কৰি দিছে গতি এতিয়া কি বুলি কয় এই লিষ্ট এখন কি বুলি কয় আমাৰ এখেতে পঠিয়াইছে বুলি কৈছে নহয় তোৰ মোবাইললৈ বস্তুকেইটা পেক কৰি থলি নাই থলো আলু পিঁয়াজ এইবোৰ থলো চব থলো এইকেইটা লৈ যাব দেই এতিয়া আপোনাৰ কিমান হৈছে কি বুলি কয় 140 টকা হৈছে আলু পিঁয়াজ আৰু কি বুলি কয় হেৰিহে আছিলে মিঠাতেলহে আছিলে মাংস মছলাহে আছিলে শুনক না আপোনাৰ 50 টকীয়া লটাৰী টিকেট এটা লওক না গাড়ী পায় BMW বাইক পায় ৰয়েল এনফিল্ড আৰু কি বুলি কয় থাৰ পায় কি বুলি কয় লয় যদি লওক না এটা এইবোৰ আমাৰ কপালত নুফুটে আৰু আমাৰ কপালত যিকেইটাহে আছে আৰু দেউতা ফুটি যাব পাৰে লৈ লোৱাচোন তোৰ যে বেছি হৈছে এটা কাম কৰ তোৰ পইচাই লয় তেন্তে হ'ব দিয়া চিপছকেইটা চিপছ নালাগে কিণ্ডাৰ জয়টো কাটি মেলি 50 টকীয়া লটাৰীটাকে দি দিয়া ঠিক আছে সেইকাৰণে বজাৰ গ'ল কাৰণে কি ধুনীয়া হৈছে ঘৰটো মই একদম লিভিং ৰুমটো বৰ ধুনীয়াকৈ থৈ দিওঁ বেলেগকেইটা ৰুম বেয়া হৈ থাকিলেও লিভিং ৰুমটো ভাল হৈ থাকিলে ভাল লাগে আলহী এটা আহিলে কি বুলি ক'ম নহ'লে লাজেই পাপে আমাৰ এহেঁতক লাজ চাম একো নাই দেই আহিলে বজাৰৰ পৰা আহিলে মা আহিলে আজি মই 50 টকীয়া লটাৰী টিকেট কিনিলোঁ আইতাই দিয়া পইচাই লাজ লগা নাই ইমান সন্মানৰ সৈতে যে কৈছোঁ একদম যেনিবা বৰ ডাঙৰ কাম এটা কৰিলি একো ডাঙৰ কাম কৰা নাই তই কিনো কাজিয়া লাগি থাকে হ'ব দিয়ক মাৰি দিয়া পইচা যি কৰিছে আৰু আপোনাৰনো কি হৈছে তাতে আৰু লটাৰী কেতিয়াবা ফুটিও যাব পাৰে কি আছে লটাৰীত এইটো কি বুলি কয় গাড়ী চাৰি আছে আমাৰ কপালত বোৰো গাড়ী ফুটিব নি বাৰু সেইটোৱে কোৱাচোন তুমি দাদা ফোন এটা আহিছে তোমাৰ হেল্ল' কোনে কৈছা দাদা আপোনাৰ নাম বাৰু ললিত বৰা নেকি কয় মোৰ নাম ললিত বৰা দাদা আপুনি এখন থাৰ জিকিছে লটাৰীত কাইলৈ ভিতৰত আপোনাৰ থাৰখন আহি যাব আপুনি 50 টকীয়া লটাৰী লৈছিলে টিকেটৰ ফটো এখন দি দিব হ'ব কোনে ফোন কৰিছিলে জহনী আমি থাৰ এখন জিকি গৈছোঁ তনিল লটাৰী টিকেটত মাই গড মই ইমান ডাঙৰ কথা এটা গম পালোঁ সঁচা নেকি মা অথনি আমি লটাৰী টিকেট এটা লৈছিলোঁ 50 টকীয়া ধিংকা চিকা ঠেই যাওঁ মই মিঠাইকে বনাওঁগৈ দুটা এটা জানো নহয় লালমোহন চালমোহন বনাবলৈ গোটেই মানুহৰ মুখ মিঠাকে